আধাৰ কাৰ্ড উলিওৱাটো এতিয়া অতি সহজেই হৈ পৰিছে। আগৰ দৰে আধাৰ চেণ্টাৰত গৈ লাইন ধৰি থকাৰ কোনো প্ৰয়োজন নাই। এতিয়া আপুনি আধাৰ কাৰ্ড উলিয়াবলৈ বা আধাৰ আপডেট কৰিবলৈ যোৱাৰ আগদিনা আধাৰ চেণ্টাৰত আপোনাৰ নামত বুক কৰি আগতীয়াকৈ এপইণ্টমেণ্ট লৈ থ'ব পাৰে, ঘৰতে বহি। তো কেনেকৈ বুক এপইণ্টমেণ্ট ল'ব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত ইয়াত টাইপ কৰিব UIDAI বুক এপইণ্টমেণ্ট। তাৰপিছত চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহিব প্ৰথমতেই চাওক বুক এণ্ড এপইণ্টমেণ্ট ফৰ আধাৰ এনৰোলমেণ্ট। এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে আহিব বুক এণ্ড এপইণ্টমেণ্ট। ইয়াত আপোনালোকে কি কৰিব পাৰিব চাওক। নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব, লগতে নেম আপডেট, এড্ৰেছ আপডেট, মোবাইল নাম্বাৰ আপডেট, ইমেইল ID আপডেট, ডেট অফ বাৰ্থ আপডেট, জেণ্ডাৰ আপডেট, বায়'মেট্ৰিক আপডেট। এই সকলোখিনি আপোনালোকে এই চেণ্টাৰত কৰিব পাৰিব। তলত আছে চাওক চিলেক্ট চিটি লোকেশ্যন। ইয়াত আপোনালোকে তললৈ আহিব, আপোনালোকৰ ওচৰৰ লোকেশ্যনটো ইয়াত চাৰ্চ কৰি ল'ব। ইয়াত চাওক মোৰ গুৱাহাটী সুৰেখা স্কোৱাৰ, তো ইয়াত ক্লিক কৰিব। তাৰপিছত প্ৰচেছ টু বুক এপইণ্টমেণ্ট ইয়াত টাইপ কৰিব। টাইপ কৰাৰ লগে লগে ইয়াত আছে চাওক নিউ আধাৰ আপডেট, মেনেজ এপইণ্টমেণ্ট। যদি আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড উলিয়াবলৈ বিচাৰিছে তেন্তে নিউ আধাৰত ক্লিক কৰিব। যদি আধাৰ আপডেট কৰিব বিচাৰিছে তেন্তে ছেকেণ্ড অপশ্যনত আছে আধাৰ আপডেট, সেইটোত ক্লিক কৰিব। মই নতুনকৈ আধাৰ কাৰ্ড উলিয়াব বিচাৰিছোঁ, তো নিউ আধাৰত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত আপোনালোকে এটা যিকোনো মোবাইল নাম্বাৰ দিব, আপোনাৰ মোবাইলত লাগি থকা মোবাইল নাম্বাৰ এটা দিব। তাৰ পাছত তলতে থকা কেপচাটো ছেম টু ছেম ইয়াত টাইপ কৰি দিব। যদি কেপচাটো ধৰিব নোৱাৰে তেন্তে কাষতে আছে ৰিফ্ৰেছত ক্লিক কৰিব, তেতিয়া নতুন এটা কেপচা আকৌ আহি যাব। কেপচাটো টাইপ কৰাৰ লগে লগে জেনেৰেট OTP টাইপ কৰি দিব। ইয়াত চাওক জেনেৰেট OTP আছে, ইয়াত ক্লিক কৰিব। জেনেৰেট OTPত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তালৈ কোড এটা পঠিয়াব, সেই কোডটো ইয়াত টাইপ কৰি দিব। OTPটো টাইপ কৰাৰ পিছত ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে এনেধৰণে আহিব। ইয়াত চাওক এপইণ্টমেণ্ট ডিটেইলছ, ৰেচিডেণ্ট টাইপ আছে ৰেচিডেণ্ট, যদি ইণ্ডিয়াৰ হয় ৰেচিডেণ্ট হ'ব, যদি ইণ্ডিয়াৰ বাহিৰত হয় নন ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব। ইয়াত ৰেচিডেণ্টত ক্লিক কৰি দিছোঁ। তাৰপিছত তললৈ আহিলে দেখিব এপইণ্টমেণ্ট টাইপ এনৰোলমেণ্ট, মানে নতুনকৈ আপুনি আধাৰ কাৰ্ড উলিয়াব। আৰু এপ্লিকেশ্যন ভেৰিফিকেশ্যনত ইয়াত আপুনি ডকুমেণ্টেড হ'ব। তলত আহিব আপোনাৰ ষ্টেটখন, ইয়াত আছামেই হ'ব, চিটি গুৱাহাটী, আৰু আধাৰ সেৱা কেন্দ্ৰ হৈছে গুৱাহাটী সুৰেখা স্কোৱাৰ। তাৰপিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত ইয়াত আপোনালোকক বিচাৰিব আপোনাৰ ফুল নেমটো, তাৰপিছত নেম প্ৰুফ আপুনি কি দিব, নেম প্ৰুফত দিব পাৰে চাওক বেংক পাছবুক, হেভিং নেম এণ্ড ফটোগ্ৰাফ দিব পাৰে, বেংক পাছবুক দিব পাৰে। তাৰপিছত নেক্সট দিব পাৰিব চাৰ্টিফিকেট অফ আইডেণ্টিফাই হেভিং ফটো ইছ্যুড বাই গেজেটেড অফিচাৰ অৰ তেহচিলদাৰ অন লেটাৰ হেড। তো এনেধৰণে আপোনালোকে ইয়াত চাই ল'ব। আপোনালোকে ইয়াত দিব পাৰিব নেম প্ৰুফৰ কাৰণে এখন চাৰ্টিফিকেট। তলত আছে চাওক জেণ্ডাৰ, আপোনালোকৰ জেণ্ডাৰটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো, তাৰপিছত ডেট অফ বাৰ্থ প্ৰুফ ইয়াত বিচাৰিছে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে। তাৰপিছত আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ এডমিট লৈ যাব পাৰে, এনেকৈ দিব পাৰে। ইয়াত চাই ল'ব পঢ়ি। আৰু ইমেইল IDটো ইয়াত টাইপ কৰি দিব। তাৰপিছত এড্ৰেছ ডিটেইল, আপোনাৰ পিনটো দিব, ভিলেজ দিব, টাউন, চিটি, পোষ্ট অফিচ কোনটো হয় সেইটো দিব, ডিষ্ট্ৰিক্ট, ষ্টেট, প্ৰভাইন্স এইখিনি দি দিব। মোবাইল নাম্বাৰটো অলৰেডি আপুনি দি থৈছে। তললৈ আহিলে কেয়াৰ অফ আছে, কেয়াৰ অফ আপোনাৰ মা বা দেউতাৰ নামটো দিব। তাৰপিছত হাউচ, বিল্ডিং নাম্বাৰ, আপোনালোকৰ ঘৰৰ নাম্বাৰটো দিব, ষ্ট্ৰীট, ৰোড, লেণ্ড এইখিনি পঢ়ি চাই পেলাই আপুনি দি দিব। এড্ৰেছ প্ৰুফ এটা বিচাৰিছে, এড্ৰেছ প্ৰুফত আপোনালোকে দিব পাৰিব চাওক বেংক পাছবুক, টু ভেহিকেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, গাড়ী RC এনেধৰণে দিব পাৰিব। তো চাই ল'ব, চাই লৈ পেলাই নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে তাৰপিছত চাওক ইয়াত আপোনালোকে এনেধৰণে আহি যাব এপইণ্টমেণ্ট কনফাৰ্মেশ্যন। মোৰ 15 ছেটাৰডে ফেব্ৰুৱাৰী 2020 আছে, 9:30 বজাৰ পৰা 9:50। এই সময়খিনিত মোৰ আছে 3rd ফ্ল'ৰ সুৰেখা স্কোৱাৰ, লাচিত নগৰ, উলুবাৰী, গুৱাহাটী। তো ইয়াত মোৰ এপইণ্টমেণ্ট আছে। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াত এপইণ্টমেণ্টটো কনফাৰ্ম হৈ যাব।